গুড মৰ্ণিং গাইজ মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ চাহ খাম চাহৰ লগত লৈছোঁ ৰুটি মানে হেৰি এইটো তেল দি পেলাই মোনে বনাইছিলে ভাজি আৰু ৰুটি দিছিলে পুৰি বুলিয়ে ক'ব পৰা যায় আৰু বাকীখিনি বস্তু মই বনাইছিলোঁ মানে অকণমান ঘিত মানে ফ্ৰাই কৰিছিলোঁ আৰু এইখিনি মগু দালি পিঁয়াজৰ লগত ফ্ৰাই কৰিলোঁ তাৰপিছত এইখিনি কাবেলি বুটৰ দালি বনাম বুলি ভাবিলোঁ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম চ' অকণ প্ৰিপেয়াৰ কৰি ল'লোঁ ৰাতিয়ে তিয়াই থৈ দিছিলোঁ বুটখিনি ৰাতিপুৱা কুকাৰত বইল কৰি ল'লোঁ বইল কৰি পেলাই এইটো খৰাহীটোত এনেকৈ টুকি ল'লোঁ পানীখিনি এইফালে কেৰাহী বহাই দিলোঁ কাটি লৈছোঁ পিঁয়াজ জলকীয়া নহৰু আলু আৰু বিলাহী চবখিনি ফ্ৰাই কৰি ল'লোঁ একেলগে গোটেইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত পানীটো দিলোঁ জোখ পৰিমাণে হালধি আৰু নিমখ দিছোঁ বেলেগ একো মছলা কৰি মই দিয়া নাই অকল নিমখ হালধি আৰু তেজপাত দিছোঁ দেই তেজপাত এটা দিছোঁ আৰু ধনিয়া পাত যিখিনি দেখাইছিলোঁ সেইখিনি দিছোঁ বিশেষ বেলেগ হিচাপত অকল তেজপাতটো দিছোঁ খাব ভাল লাগিলে আকৌ কেতিয়াবা খাম তাৰপিছত আকৌ সন্ধিয়াতে মই চুজি বনালোঁ চুজিখিনি প্ৰথমতে চেনিয়ে চুজিয়ে ভাজি ল'লোঁ এনেকৈ তাৰপিছত কাজু বাদাম দি দিলোঁ কাজু বাদাম দিয়াৰ পিছত পানী দি দিলোঁ পানী দি পেলাই পানীখিনি শুকোৱালৈকে এনেকৈ সিজালোঁ মই ব্লগিং কৰিম বুলি ভাবিছিলোঁ কিন্তু সুবিধা নহ'ল সেইটো কাৰণে অকল খানা বনোৱাখিনিকে খানাকেইটাকে মই ভিডিঅ' কৰি থৈছিলোঁ আৰু তাৰপিছত এয়া চুজি এই মোৰ ৰুমৰ ৱালখন দেখিছে নহয় ৰুমটোৰত সেউজীয়া কালাৰটো দিয়া হৈ আছে ন সেইটো কাৰণে ৰাতি এনেকৈ কিবা খোৱা বস্তু থৈ দিলে সেউজীয়া দেখে মানে বগা বস্তুবিলাক সেউজীয়া দেখি ৰঙৰ ৱালৰ ৰংটো পূৰা হেৰিকৈ আহি যায় মানে সেউজীয়া হালধীয়া তেনেকুৱা নিচিনা আৰু খাব ভাল লাগিলে দেই চুজিখিনি কাজু বাদামখিনি ধুনীয়াকৈ সিজি গ'ল পানী দি দিয়াৰ লগে লগে আৰু চুজি খাই মই ভাল পাওঁ আৰু চুজি খালে পেটটো ভৰি যায় পটককৈ ৰাতিপুৱা অকণমান এনেকৈ চুজি খাই বা সন্ধিয়া সময়ত চুজি খাই হৈ যায় আৰু এইটো বনাব লৈছোঁ মটৰ আলু এনেকৈ বিলাহী কাটি লৈছোঁ এটা নে দুটা আছিলে এইটো তাৰপিছত পিঁয়াজ কাটিছোঁ জলকীয়া কাটিছোঁ আৰু আদা নহৰু এনেকৈ খুন্দি লৈছোঁ আৰু চবখিনি মই ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি পেলাই পানী দিম আৰু কেৰাহীটো বহাই দিলোঁ কেৰাহীটো গৰম হৈ যোৱাৰ লগে লগে তেল দিলোঁ তেলত মই গোটেইখিনি বস্তু ফ্ৰাই কৰি ল'লোঁ এটা এটাকৈ একেলগে ফ্ৰাই কৰিব পাৰি মই প্ৰায় একেলগে ফ্ৰাই কৰোঁ তাৰপিছত প্ৰথমে অলপকৈ ফ্ৰাই কৰি ল'লোঁ আলুখিনি ফ্ৰাই কৰি ল'লোঁ মটৰ ফুটে ন ফুটাৰ কাৰণে মই পিছত দিওঁ পিঁয়াজ দিলোঁ পিঁয়াজ দি আলু দিলোঁ আলু দি পেলাই বিলাহী দিলোঁ ধনিয়া পাত জলকীয়া আদা গোটেইখিনি নহৰুখিনি প্ৰথমতে বিলাহীটো ফ্ৰাই কৰি ল'লোঁ এয়া বিলাহী ফ্ৰাই কৰি আছোঁ পিঁয়াজো দি লৈছোঁ তাৰপিছত অকণমান ৰঙা হৈ যোৱাৰ লগে লগে মই আলুখিনি দি দিলোঁ আলুখিনি ফ্ৰাই হৈ যোৱাৰ লগে লগে তাৰপিছত আৰু মই হেৰি দিম বাকীখিনি বস্তু এটা এটাকৈ দিম আৰু চাই থাকিব ভিডিঅ'টো এইখিনি এনেকৈ খাই ভাল লাগে ভাল পাওঁ বনাই পেলাই ভাল পাওঁ এনেকৈ খাবও টেষ্ট লাগে তাৰপিছত মই গোটেইখিনি বস্তু ঢালি দিলোঁ আলুখিনি সিজি যোৱাৰ লগে লগে মটৰখিনিও পিছত দিলোঁ তাৰপিছত জোখ কৰি পানী দিলোঁ যিখিনি বস্তু আছিলে চব দি দিলোঁ আৰু মছলা হিচাপত মই ধনিয়া নিমখ হালধিয়ে ব্যৱহাৰ কৰোঁ মছলা তেনেকৈ নিদিওঁ বেলেগ মছলা পৰাপক্ষত মাংস বনালে অলপ দিওঁ আৰু নৰ্মেলি এনেকৈ ভাজি বনালে বা আলু কাৰী বনালে মই ইয়াত মছলা দিছিলোঁ খালি মোৰ তেলটো বেছি হৈ গ'ল তেল বেছি হয় চব্জি বনালে তেলটো আন্দাজ কৰি দিওঁ কিন্তু তথাপিও তেলটো বেছি হয় প্ৰত্যেক চব্জিতে তেল বেছি হয় তেল খোৱাটো বেছি ভালো নহয় বাৰু তাৰপিছত এয়া আৰু সন্ধিয়া টাইমত মাইনা বাহঁতৰ ৰুমত মাংস খাব মাতিছিলে ৰুটি মাংস আৰু এইটোহে আটাইতকৈ ডাঙৰ কথা এইটো পিছদিনাখন ৰাতিৰ খানা বনাব লৈছিলোঁ মই ধুনীয়াকৈ কাটি কৰি থৈ দিলোঁ নহয় থৈ পেলাই মোবাইলটো যে চাৰ্জ শেষ হৈ গ'ল পিছত ন বনাই থকাৰ সময় ন ভিডিঅ'টো কৰিবলৈ নহ'লে ইমান বেয়া লাগিছে মাংস ল'লোঁ পিঁয়াজ আদা নহৰু এনেকৈ কাটি ল'লোঁ ধনিয়া পাত ইমান বেছি দিছোঁ ভাল লাগিছে কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'লে